তো আমি এতিয়া গৈ আছোঁ 15 আগষ্টৰ ৰাইডত চবে মিলি পেলাই। মই ডিম্পলৰ পিছফালে বহি আছোঁ। ডিম্পল দাই আমাৰ বাইক চলাই আছে। ডিম্পল দা তো গৈ আছোঁ ভূটানৰ ফালে। পূৰা ইণ্ডিয়া আৰু ভূটানৰ যিটো বৰ্ডাৰ আছে তালৈকে যাম। তো আহি আছে বাকীকেইজন বহুত পিছফালে আমাৰ বাকী লগ বন্ধুকেইজন আছে। তো ভিডিঅ'টো ইয়াৰ পৰা আৰম্ভ কৰিছোঁ। এইবিলাক চব আমাৰ আৰু এখন নাই যে চন্দন ক'ত আগত পাই গ'ল নেকি? এংগল কেনেকুৱা আহিছে গম নাপাওঁ আৰু পিছফালে বহি থকা কথাটো। আৰু কি নকৰা। তো গাইছ আমি আহি এতিয়া বৰ্তমান পাই গ'লোঁ পানাৰী। আৰু আমাৰ ডিম্পল ডেকা দা এতিয়া খাই আছে কুঁহিয়াৰৰ ৰস। বহুত গৰম দিছে গাইছ আজি। তো আমি এতিয়া কুঁহিয়াৰ ৰস ডিম্পল খাই তাৰপাছত আকৌ যাত্ৰা আৰম্ভ কৰিম আৰু পাহাৰ বাগানৰ মাজে মাজে। তাৰপাছত একদম পূৰা ভূটান বৰ্ডাৰ। আমাৰ ৰূপম ভাইক আমি লগ উঠাই ল'লোঁ। হ'ব তো গাইছ এতিয়া আমি পানীৰ পৰা ওলাই দিলোঁ। আৰু এইটো পানেৰী চক হয়, ডাঙৰে চক আৰু এইটো হাইৱে হয় একচুৱেলি। এইটো আছে তামোলপুৰ যাব পাৰি, বাক্সা, নলবাৰী, যিকোনো ইচ্ছা গুৱাহাটী চাটি চব যাব পাৰি এইফালেদি। আমি যোনফালৰ পৰা আহিছোঁ সিফালেও যাব পাৰি, এইফালেও যাব পাৰি। তো এতিয়া গৈ থাকোঁ আমি জল্দি। বাকীকেইজনে আমাক এৰি থৈ গুচি গ'ল। सजना जी मैनू छड़ के नहीं जाना कदी, झूठे वादे सही दिल से निभाना कदी, लंबी रातें सही ख्वाब तो दिखाना कदी मैं हूँ। তো এতিয়া আমি বাগানৰ মাজে মাজে গৈ আছোঁ। ৰাস্তাটো অলপ বেয়া, পানাৰী বাগানৰ মাজেৰে ডাইৰেক্ট ইণ্ডিয়া বৰ্ডাৰ। আমি বৰ্ডাৰত গৈ আজি ইণ্ডিপেণ্ডেন্স ডে পালন কৰি পাইছোঁ। অফিচত যোৱাকেইজনে পূৰা ধূলি গাই আছে, তাতে পূৰা ধূলি গাই আছে, ধূলি পূৰা বাগান আৰু ৰাস্তা পূৰা মানে কি আৰু বেয়া, কিন্তু আকাশখন আজি ধুনীয়া হৈছে গাড়ী, পূৰা মজা। তো আমি আহি আৰু আমাৰ গন্তব্যস্থান পামেই আৰু বেছি দূৰ নাই। চবকেইজন একেলগে আহি আছোঁ পূৰা পিছফালে পূৰা ৰাইড আৰু পূৰা ৰাইড। তো ৱেডাৰটো বহুত ধুনীয়া ইয়াতে বৰ্তমান। আগত আৰু হিল এৰিয়া আছে, পাহাৰ চাহাৰ আছে। তো तारा तेरा चांद बन जाना कदी, परदेसी तेनों जरा जिस्म का शौक नहीं, दिल दीवाने तेनों बेवफा का रोग नहीं। তো গাইজ আমি আহি আমাৰ পূৰা এৰিয়াটো পাই গ'লোঁ। ইয়াতে চাংঘৰবিলাক আছে আৰু পূৰা পাহাৰ আৰু পাহাৰ মই ভাল পাওঁ একচুৱেলি। আপোনালোকে ভাল পায় নাপায় আমাক কমেণ্ট কৰি জনাব। আমাৰ ফেভৰেট হয় পাহাৰ, কাৰণ আমাৰ ওচৰত ইমান পাহাৰ নায়েই, যিহেতু ঘৰৰ পৰা 40 কিলোমিটাৰমান দূৰতে হয় এইবিলাক। তো বিৰাট ভাল লাগে আৰু লাষ্ট টাইম আমি যেতিয়া আহিছিলোঁ এইটো ৰাস্তা নাছিল, কিন্তু জেগাটো মনে আছা জিকিয়া ৰাস্তাটো বনাইছে। য়েছ, এইটো ৰাস্তা আগতে নাছিল, তো এতিয়া ৰাস্তাটো বনাইছে, বহুত ধুনীয়া আৰু ৰাস্তাটো ধুনীয়া। আৰু লাষ্টটো অলপ আসাম। कुड़ियों दा मेला कुड़ी नाल तेरी मौज नहीं, तू ही है रब, तुझे रब की कोई खोज नहीं। जान मेरी जानी पर जानी मैनू छड़ना नहीं आनी तेरी याद हर दफा। তো গাইজ এটা ডাঙৰ প্ৰব্লেম হৈ গ'ল আমাৰ। আমি য'ত আহিছিলোঁ মানে যিটো লোকেশ্যনত যাব লগা আছিল সেইটোত যাব নিদিয়ে বৰ্তমান, কাৰণ সিহঁতৰ চলি আছে লকডাউন। ভূটানত আমি সোমালোঁ হয়, তাৰ সিপিনে আছিল খোৱা লোৱা ৰেষ্টুৰেণ্টবিলাক, কিন্তু সিপিনে বৰ্তমান আছে লকডাউন। তো ছেপ্টেম্বৰৰ 23 তাৰিখে অন কৰিব বোলে পাৰ্মানেণ্টলি। তো গতিকে আমি সোমাব নোৱাৰিলোঁ আৰু তাত ভিডিঅ' ৰেকৰ্ডিং কৰিব নোৱাৰিলোঁ, বিকজ যিটো চেঞ্চিটিভ এৰিয়া হয়, বৰ্ডাৰ এৰিয়া, চ' ভিডিঅ'গ্ৰাফী এলাউড নাই। তো এনেকৈ যাব লগা হ'ল আৰু একো লাভ নহ'ল গাইজ। कौन समझाए जब टूट जाए साए हाय रब जब हो